সাবস্ক্রাইব কৰক আমাৰ এছামিছ অনলি ইউটিউব চেনেলটো আৰু ঘণ্টাটো বজাই দিয়ক ফৰ লেটেষ্ট ভিডিঅ' আৰু এইটো একদম ফ্ৰী হয়। হঠাতে মঞ্চত শ্বৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত হয়। লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দৰ্শকৰ মাজত। স্থগিত হৈ পৰে নাটক আৰু ইয়াৰে সুযোগ লৈ একাংশ উত্তেজিত লোকে চকী মেজ ভাঙি নতভন্ত কৰে। নলবাৰী হৰি মন্দিৰত 13 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ৰাস মহোৎসৱত 9খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে নাট মঞ্চস্থ কৰি আছে আৰু ইয়াৰে সূৰ্য থিয়েটাৰত নিশা হঠাতে অঘটন সংঘটিত হোৱাত নাট উপভোগ কৰি থকা দৰ্শকৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত পুনৰ নাট আৰম্ভ কৰে থিয়েটাৰ কৰ্তৃপক্ষই। আমি আমার মোর ভাগিনজনী অলপ দূৰত আছে সাবস্ক্ৰাইব কৰক আমাৰ এছামিছ অনলি ইউটিউব চেনেলটো আৰু ঘণ্টাটো বজাই দিয়ক ফৰ লেটেষ্ট ভিডিঅ' আৰু এইটো একদম ফ্ৰী হয়।